নেশ্যনেল ইস্যু হৈ গৈছে মই গম পোৱা মতে কাৰণ এইটো কয়লা সিন্ডিকেট মানে ইলিগেল মাইনিং যে হৈ আছে এইটো বহুত দিন পৰা কাৰ্বি আংলঙত হৈ আছে এতিয়া ডিমা হাছাও যোনটো ইস্যু ওলাইখিনিয়ে কাৰ্বি আংলঙকে অকণমান ভয় আছে কিছুমান কয়লা বহুত ষ্টকে ৰাখিছে এতিয়া ছাপ্লাই কৰিবই নোৱাৰিলে এইবিলাক নিউজ ওলাৰ কাৰণে চ' আমি এটা এজেণ্ডাত আজি আহিলোঁ যে এই ইলিগেল যোনটো মাইনিং হৈ আছে এইটো ষ্টপ হ'ব লাগিব আৰু ইলিগেল মাইনিং যোনটো কেনেকৈ ইয়াত অফিচ পৰাও ডাইৰেকশ্যন পোৱা দি আছে এই অফিচাৰ কাৰণে এনকুৱাৰী কৰিখিনি ছাছপেণ্ড কৰিব লাগে অফিচৰ পৰা টাৰ্মিনেট কৰিব লাগিব কাৰণ এইটো এলাউড কৰাৰ কাৰণে ডিমা হাছাও আমাৰ লাইফটো গুচি গ'ল আমাৰ পাব্লিক লেবাৰৰ লাইফ গুচি গ'ল অন টপ অফ ডেট আমাৰ কাৰ্বি আংলংটো বেছি দেৰি নহয় কাৰণ ডিমা হাছাও যোনটো হৈ আছে আনাদাৰ বেছি শ্বৰ্ট টাইমত কাৰ্বি আংলং এনেকুৱা এটা হৈ যাব কাৰণ তাতেও ইলিগেলি এনেকুৱা হৈ আছে আনপ্লান একো চিষ্টেমেটিক হোৱা নাই ডকুমেণ্টছ নাইকে কৰি আছে লুকাই চুৰ কৰি আছে তেতিয়াহ'লে চিষ্টেমেটিক নাথাকিব এইটো কাৰণে কাৰ্বি আংলঙতো এটা এনেকুৱা ডাঙৰ ইনচিডেণ্ট হৈ যাব ইনকামিং ফিউচাৰ যদি ষ্টপ নকৰে চিফ মিনিষ্টাৰে যদি এনেকুৱা চাই থাকক তুলিৰাম ৰংহাং যদি এনেকুৱা চাই থাকক বেবুলৰ গাৰ্লোচা যদি এনেকুৱা চাই থাকক তাৰ ৱৰ্কাৰ্ছ বিজেপি ৱৰ্কাৰ্ছ হওক সিহঁতে কাৰণে যদি এইবিলাক ইলিগেলি কাম কৰিব দি থাকে তেতিয়াহ'লে কাৰ্বি আংলঙত এনেকুৱা ইনচিডেণ্ট দেৰিকৈ এনেকুৱা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল 6 শিডিউল এলেকা হোৱাৰ কাৰণে অসম চৰকাৰৰ হাতত বিশেষ ক্ষমতা নাথাকে এই গোটেই কথাখিনিত আপোনালোকে কোনটো দৃষ্টিভংগীৰে চায় তেওঁ সঁচা কৈছে নে মিছা কৈছে চিফ মিনিষ্টাৰ ইয়াতে 6 শিডিউল এৰিয়াত চিফ মিনিষ্টাৰ একো পাৱাৰ নাই কিন্তু চিফ মিনিষ্টাৰে যি ডাইৰেকশ্যন দিয়ে তুলিৰাম ৰংহাং এইটো কামেই কৰে হয়নে নহয় তুলিৰাম ৰংহাং যদি কাৰোবাৰ ঝাৰখণ্ড কৰবা কেম্পেইন কৰিব চিফ মিনিষ্টাৰে কেম্পেইন কৰিব যাব বিচাৰোঁ তেতিয়াহ'লে তুলিৰাম ৰংহাংটো তাৰ বেক চাইডটো থাকিব লাগিব ই ATM হয়নে নহয় এই ATMটো ল'বই লাগিব ঝাৰখণ্ডৰ কেম্পেইন কাৰণে এনেকুৱা চিষ্টেমত তুলিৰামে 6 শিডিউল এৰিয়া পাৱাৰটো একো এক্সাৰচাইজ কৰা নাই চিফ মিনিষ্টাৰে যেনেকুৱা ডাইৰেকশ্যন দিয়ে এনেকুৱা ধৰণে তুলিৰাম ৰংহাং আৰু দেৱলাৰটো কাম কৰি আছে ইলিগেলি এতিয়ালৈকে যিমানবিলাক শ্ৰমিক উদ্ধাৰ কৰিবই পৰা নাই আচলতে তেওঁলোকৰ কোনো পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই গতিকে এই ক্ষেত্ৰখনত চৰকাৰে আচলতে কেনেকৈ সহযোগ কৰিব বুলি ভাবে যে চৰকাৰে এই গোটেই বিষয়টো গাপ দিব বুলি আপোনালোকে ধাৰণা কৰে চৰকাৰে কিছুমান ইভিডেন্স ভালকৈ আমাক দেখাব পৰা নাই কাৰণ এই ইভিডেন্সটো লুকাব বিচাৰি আছে কাৰণ তাতে বহুত ভিক্টিমাইজ হৈছে বেয়া ধৰণৰ তাতে হৈছে এইটো কাৰণে যদি এইটো এক্সপ'জ হৈ যায় চৰকাৰে বহুত বেয়া মানুহে বহুত বেয়া পাব চিফ মিনিষ্টাৰে বহুত এইটো কিবা কনডেমেবল মেছেজ পাব এইটো কাৰণে বহুত লুকাই দিছে এতিয়া তাতে বহুত চাইলেণ্ট হৈ গ'ল স্পটত এতিয়া একো নৰ্মেল তাতে নৰ্মেল হৈ গ'ল কাৰণ সিহঁতে কিবা কিবি কৰিখিনি চিটুৱেশ্যন নিউট্ৰেলাইজ কৰিব বিচাৰি আছে পইচা দি কিবা কৰিখিনি নিউট্ৰেলাইজ হৈ গৈছে আৰু মিডিয়া তাতে যোৱাই নাই গৈছে নেকি যোৱা নাই কাৰ্বি আংলং আৰু ডিমা হাছাও মিডিয়া এজনো নাই এতিয়া কাৰণ মিডিয়াৰ কাৰণে টোটেলি ছাপ্ৰেছ কৰি দিছে থ্ৰেটেনিং কৰি দিছে মিডিয়াৰ কাৰণে টৰ্চাৰ কৰিছে গাড়ী চাৰি ভাঙা আপোনালোকেতো দেখিছে এইবিলাক কামে তাতে হৈ আছে এতিয়া কেতিয়াও এক্সপ'জ নহয় এভিডেন্স লুকাবলৈ কাৰণে চিটুৱেশ্যনটো নিউট্ৰেলাইজ কৰি দিছে আণ্ডাৰ ডাইৰেকশ্যন অফ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ইমান দূৰ বাদ কৰিব আপোনালোকে আহিলে প্ৰতিবাদত অংশগ্ৰহণ ভাবেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবাদক কিবা গুৰুত্ব দিব বুলি এইটো দিবই লাগিব কাৰণ আমি ইয়াত অহাটো অকল আমাৰ কাৰণে নহয় এইটো এণ্টায়াৰ এটা নেশ্যনেল ইছ্যুৱে হৈ গ'ল কোল মাইনিং ইলিগেল কোল মাইনিং এইটো নেশ্যনেল ইছ্যুৱে হৈ গ'ল এইটো কাৰণে চিফ মিনিষ্টাৰে যদি এইটো জোৰত কিবা ৰেছপণ্ড নকৰে চিফ মিনিষ্টাৰে এইটো দায়িত্ব পালন নকৰে তেতিয়াহ'লে হি ইজ নট ফিট টু বি এ চিফ মিনিষ্টাৰ অফ আছাম